আজি 5 ছেপ্টেম্বৰ। আজিৰ দিনটোত আমাৰ চিৰনমস্য ব্যক্তি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল আৰু তেখেতৰ জন্মদিনটোক আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নমস্কাৰ জনাই তেখেতৰ সন্মান জনাইছোঁ এগছি বন্তি প্ৰজ্বলন কৰি। সঁচাকৈ আজিৰ দিনটো আমাৰ বাবে উল্লেখনীয়। পৃথিৱীৰ সকলো দেশতে শিক্ষক দিৱস পালন কৰা হয়, কিন্তু বিভিন্ন তাৰিখত কৰা হয়, কিন্তু ভাৰতবৰ্ষত 5 ছেপ্টেম্বৰ দিনটোতে শিক্ষক দিৱস পালন কৰা হয়। সকলো শিক্ষককে সন্মান জনোৱা হয় আৰু এই দিনটোতে মই আজি মোৰ অভিভাৱকসকলৰ লগত কিছু কথা আলোচনা কৰিলোঁ। ইয়াৰ পিছতে মই মোৰ শিক্ষকসকলক মাজত মৰম চেনেহ জনাই এটা ক্ষুদ্ৰ উপহাৰ এখেতসকলক মই প্ৰদান কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আমালৈ থকা মৰম কেক কাটি আমাক মৰম যাচিলে। ইমানেই মৰম আছে তেওঁলোকৰ, আমাক এটিকৈ 3টি কেক উপহাৰ দিছিল। সঁচাকৈ শিক্ষক আৰু ছাত্ৰসকলৰ মাজত মৰম চেনেহ এনেদৰে অটুট থাকক তাৰে মই কামনা কৰিলোঁ।